নিশ্চয়কৈ ইয়াত আমাৰ বাক্সা জিলাৰ যে 17তম বাৰ্ষিক অধিৱেশন ইয়াত উদযাপন কৰাৰ কাৰণে এটা যোজা চলি আছিলে। আজি এইটো লাইকুটাৰ ইয়াত স্থাপন কৰা হ'ল। তাৰ দ্বাৰা আমি এইটোৱে আশা কৰিছোঁ যাতে যে আগন্তুক দিনত আমাৰ 7, 8 আৰু 9 জানুৱাৰী মাহৰ 2022 এই মাহৰ ভিতৰত আমাৰ কিবাটো অধিৱেশনটো হ'ব 7, 8 আৰু 9। আমি আশা কৰিছোঁ যাতে এই অধিৱেশনটো ভালে ভালে যাওক আৰু সকলোৰ যাতে সহায় সহযোগ আমি পাম, ৰাইজৰ সহায় সহযোগটো আশা কৰিছোঁ। আৰু এই অঞ্চলৰ যে কাৰিজা অঞ্চলত আমি গম পাইছোঁ যে আগৰ পৰা দেখা পাইছোঁ ইয়াত অঞ্চলত মানে এটা যাতায়াতটো অলপ দুৰ্যোগ হৈ আছিলে। এতিয়া বনাই আছে, দলং হৈ আছে, উন্নত হৈ আছে। ইয়াৰ দ্বাৰা আমি এইটো আকৌ ইয়াত আৰু এটা সমস্যা আছিলে কি ইয়াৰ মাটিৰ সমস্যা, সেইবিলাক সকলোকে লৈ যি আমাৰ ৰাইজৰ সমস্যা, সামাজিক সমস্যা, এইটো সমস্যাবিলাকক লৈ ইয়াত আলোচনা হ'ব। আমি আশা কৰিছোঁ এইটো অধিৱেশনৰ মাজত আমি এটা ভাল আলোচনাৰ মাধ্যমে এটা সিদ্ধান্ত লৈ আগন্তুক দিনত ৰাইজৰ কাৰণে কাম কৰি যোৱাৰ কাৰণে আমি এই অধিৱেশনৰ যোগেদি এটা সিদ্ধান্ত লোৱা হ'ব। ইয়াত আজি লাইকুটা স্থাপন কৰাৰ সময়ত আমাৰ বাক্সা জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ আমাৰ সাধাৰণ সম্পাদক আছে নন্দেশ্বৰ বড়ো, আৰু লগতে ইয়াত যে আহ্বায়ক কমিটিৰ ইয়াত চেয়াৰমেন আছে, কনভেনৰ আছে, আৰু আমাৰ যে এই মঠংগুৰি সমষ্টিৰ আমাৰ TCLCCৰ ভাইচ চেয়াৰমেন তেখেতসকলে আছে, আৰু UPP দলৰ পৰাও আছে, আৰু আমাৰ কাৰিজা আঞ্চলিক এপচুৰ তৰফৰ পৰা সকলো ইয়াতে উপস্থিত হ'ব পাৰিছে, আৰু গভৰ্ণৰৰ পৰাও ইয়াত উপস্থিত হ'ব পাৰিছে। আমি আশা কৰিছোঁ কি ইয়াত সকলোৱে যাতে সহযোগ কৰে। ইয়াত বিভিন্ন জনগোষ্ঠী ইয়াত বসবাস কৰে, ইয়াত বহুত জনগোষ্ঠী ইয়াত বসবাস কৰে। আমি বিচাৰিছোঁ সকলোৰ যাতে সহায় সহযোগ আমাক দিয়ে, আৰু এই বাৰ্ষিক অধিৱেশনটো যাতে মানে ভালে ভালেকৈ আমি উদযাপন কৰিব পাৰে, এইটো আমি কামনা কৰিছোঁ।